হ'ব 너 그래 너 요새 너 조금 이상해졌어 자꾸만 시도 때도 없이 시무룩하고 Hello everyone, welcome back to my channel. It's me Shinee আৰু এই ব্লগটো বহুত ইণ্টাৰেষ্টিং হ'ব কাৰণ মই আছোঁ জাজৰিত আৰু ইয়াত যিমান যি ফটো আমি কৰোঁ গোটেইখিনি আপোনালোকক দেখাম চ' ইণ্টাৰেষ্টিংটো হ'বই আৰু আমি ইয়াত আহিছোঁ কাৰণ আজি হ'ল ছানডে কাইলৈ বন্ধ আছে চ' য়েছ ৱাই নট প্লিজ এই ব্লগটো একদম শেষলৈকে চাব আৰু কেনেকুৱা লাগিছে ক'ব চ' উইদাউট এনি ফাৰ্ডাৰ ডিলে লেটছ গেট ইনটু দ্য ভিডিঅ' চ' এই ব্লগটোৰ ষ্টাৰ্টিঙতে এটা কথাই ক'ব বিচাৰিছোঁ যে আহি থাকোঁতে মানে মই কৈছিলোঁ আমাৰ ঘৰৰ ফ্ৰণ্টৰ ৰাস্তাটো মই জন্ম হোৱাৰ পৰা ঠিকেই কৰা নাই নেকি এনেই লাইক অনুমান কৰিছোঁ মই নাজানো কিমান দিন হ'ল বহুত দিন হ'ল মুঠতে চ' ফাইনেলি এতিয়া বনাইছে মানে ৰাস্তাটো আৰু এতিয়া অহাৰ পিছত মানে কি হৈছে যিমান মানে গাড়ী কি বুলি কয় মই নাজানো নামটো জেচিবি আৰু কিবা এখন আছে মানে হা চ' সেই এনেকুৱা লাগে যেন ভূমিকম্প দি আছে নেকি লিটাৰেলি ফাৰ্ষ্ট টাইম ফিল কৰোঁতে আমি চব দৌৰি পেলাই বাহিৰত গুচি আহিছিলোঁ কাৰণ ভূমিকম্প দি আছে বুলি ভাবি পেলাই আৰু তাৰপিছত গম পাইছোঁ নাই আমাক বেঙেনা দিলে মানে নহয় সেই গাড়ীখনৰ কাৰণেহে সেয়া হৈছিলে চ' ইয়া মই যে কৈছিলোঁ গাড়ীখন সেইখন এইখনেই লিটাৰেলি ভূমিকম্পৰ নিচিনা ফিল হৈছিলে আৰু লাইফত এইটোৱে ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ আছিলে আৰু সদায় মনত থাকিব কি কৰিছা? জবা ফুলৰ পাত ছিঙিছোঁ ময়ো ছিঙো নালাগে নহ'ব চাওঁ এইটো ফুলো ছিঙিছোঁ পাতো ছিঙিছোঁ ফুল নাই হোৱা আকৌ চাইনি লৈ আছে এনে কৈছে যা হেল্ল' বা কিমান ধুনীয়াকৈ কি কয় নহয় হেয়াৰ কেয়াৰ চলিছে বাৰ ইয়াত কিন্তু মোক কৈ নিদিয়ে কাৰণ মোক চবে বেছি ভাল পায় নাই ইয়াত মানে মোৰ লগত সদায় ডিছক্ৰিমিনেশ্যন হয় আপোনালোকে নেদেখে সেইটো বেলেগ কথা কিন্তু বহুত ডিছক্ৰিমিনেশ্যন হয় মোৰ লগত আমি কিন্তু মুস্কানক বেছি ভাল পাওঁ সেয়াই আমাৰ ঘৰখনৰ ডাঙৰজনী ছোৱালী তেনেকৈ চবেই খালি মানে কি ক'ম আৰু এয়া মানে বহুত মেহনত চলি আছে বাকী মই কাইলৈ চাগে লগাম যদি মোৰ মন যায় আৰু বাকীখিনি আপোনালোকে চাই থাকক বাকী একো নাই চাই টাইম টিটিং টিটিং এয়া চাহ মানে মায়ে বনাইছে মই এয়া কামত নাথাকোঁ যে মই এলেহুৱা যে তুমি নিজৰ কথা কৈছা নে মোৰ কথা কৈছা তোমাৰ কথাহে কৈছোঁ মই অঁ সেয়াই মায়ে বনাইছে মই মানিছোঁ নহয় চাইকেল চলাব চান্স পোৱাৰ পিছত মই নচলাম ডেট ইজ ইম্পচিবল চ' মই চাইকেলো চলালোঁ আৰু ফুল এনজয় কৰিলোঁ লাঞ্চ টাইম glowing our skin is glowing গ্লো নহয় আছে ধূপ ধূপ কা কাম পচিনা আৰু এইটো যে কি কাৰণে হয় ব্ৰ ৰখা আৰু আমি অলপ ওলাই গ'লোঁ মাহীহঁতৰ ঘৰৰ পিনে আৰু এই গাঁৱৰ ধুনীয়া গ্ৰীণ ভাইবটো যে কাৰোৰে লগত তুলনা কৰিব নোৱাৰি থোৰা ঘাম গায়া গাইজ হেমলো মই মানে ৰীল বনাব আহিছোঁ এতিয়া বহুত প্ৰেক্টিচ কৰিছোঁ সেইকাৰণে দেখিছেই নহয় খুন পচিনা একেলগে ৰীলবোৰ বনাওঁ আৰু ওস্তাদিখিনি আৰু চৰি ৰীল বনাম এতিয়া ধূপ নাহি হা ইধাৰ और जहाँ धूप है वहाँ बनगुटी नहीं बनगुटी है बहुत सारा माने द स्ट्रगल इज रियल गाइज द स्ट्रगल इज रियल এই বনগুটিবোৰৰ মাজে মাজে আমি এতিয়া ভিডিঅ' বনাম এইফালে কাৰোবাৰ কাপোৰ চাপোৰ মেলি থোৱা আছে চ' বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিবই লাগিব ওৱান ৰিল গাইজ লিটাৰেলি এটা ডান্সৰ ৰিল আফটাৰ 1,1111 টেক্স বেছি কৰিলোঁ 1,111 মানে বহুত টেক্স লোৱাৰ পিছত এটা অকণমান ভাল হৈছে আৰু সেইটোতে আমি বহুত ছেটিছফাইড চ' এতিয়া আমি নেক্সট ৰিলটোলৈ আগবাঢ়িম হেল্ল' গাইজ মই মানে তাঁত ব'ব অকণমান জানো যোনটো মই কৈ আছোঁ বাকী আজিকালি জেনেৰেশ্যনত এই জেনজি জেনেৰেশ্যনটোত
মোৰ নিচিনা ইমান ভাল ইমান সংস্কাৰী ইমান কাম জানা মানে ছোৱালী অলপ পাবলৈ টান কিন্তু মই আছোঁ মই জানো চব জাষ্ট আপোনালোকক দেখাবলৈ যাতে আপোনালোকেও বিশ্বাস কৰে যে মই জানো কামবোৰ গতিকে আপোনালোকৰ তাত যদি ভাল কিবা ৰিষ্টা আছে তে পঠাব পাৰে ছোৱালীয়ে কাম চাম জানে কাম ঘৰ ধৰি খুৱাব পাৰিব ন নাই এইবোৰ নহয় মই এনেই মানে নিজৰ গুণখিনি দেখুৱাইছোঁ বাকী এতিয়া দেখাম আপোনালোকক যাতে আপোনালোকৰ অলপ বিশ্বাস হয় এই ক্লিপটো অকণমান ফাষ্ট কৰা আছে সেইকাৰণে আপোনালোকৰ লাগিব পাৰে যে মই অকণমান ফাষ্ট কৰিছোঁ নেকি বাট নহয় শিকিছোঁহে যেতিয়া ইমান ফাষ্টো কৰিব নোৱাৰোঁ বাকী এনেকুৱা কামবোৰ কৰিবলৈ বহুত ৰেয়াৰলি চান্স পাওঁ আৰু চান্স পালেই ফুল ইউজ কৰোঁ এনেকুৱা কামবোৰ কৰি ভাল পোৱা মোৰ জিন্সতে আছে মোৰ মায়ে বহুত ভাল পায় তাঁত বৈ আৰু বেলেগ ঘৰৰ কাম কৰি সেইকাৰণে ময়ো ভাল পাওঁ চাগে এইখন চাদৰ মানে অলৰেডি হৈ গ'ল আৰু এতিয়া মই তাৰে অকণমান কৈ থৈ আহিছোঁ নতুনখনৰ বনগুটি এৰুৱাই আছোঁ মানে মই আমি চাহ খাইছোঁ চাওঁ মন আমি এতিয়া ওলাই যাওঁ আমি আহিলোঁ আৰু এতিয়া মই এনজয় কৰি আছোঁ স্নেক্স আৰু মই গেম খেলি আছোঁ দিছ ইজ অল দেট আই এম ডুইং ৰাইট নাও বহুত ভাগৰ লাগিছে মই শুওঁগৈ গুড নাইট আমি ৰাতিপুৱা 8:30-9টা মানত ৰাতিপুৱা চাহখিনি খাব লৈছোঁ কাৰণ বা এবাৰ উঠি পেলাই আকৌ মোক উঠাবগৈ আকৌ আমি দুইজনী শুলোঁ চ' এয়াই আমাৰ কাণ্ড আমি উঠালৈ বহুতখিনি কাম হৈ গ'ল বাৰু কিন্তু পিছত বায়ে অলপ পিঠাগুড়ি চালি দিলে আৰু মায়ে ভাজি আছিলে পিছে ময়ো কাম নকৰা নহয় ময়ো ৰবাব টেঙা ৰেডি কৰি আছিলোঁ খাবলৈ একদম পূৰা ধুনীয়াকৈ জলকীয়া নিমখ দি লগতে মই অকণমান চেনিও এড কৰোঁ মোৰ এনেকুৱা লাগে যেন টেষ্টটো অলপ এনহেঞ্চ হৈ যায় নেকি আপোনালোকেও ট্ৰাই কৰিব পাৰে বাকী ধুনীয়াকৈ মই বনালোঁ আৰু কলপাতত খাবলৈ চান্স পাইছোঁ যেতিয়া এই চান্সটোতো এৰিব নোৱাৰি ধুনীয়াকৈ ৰ'দত বহি আমি খালোঁ আৰু তাৰপিছত আমি আকৌ গ'লোঁ জবা ফুল ছিঙিবলৈ আজি মই লগাম জবা ফুল কিন্তু আমি ছিঙিছোঁ হয় বাট একদম ফুলি থকা বা ফুলিব লোৱাটো নহয় অকণমান বেয়া হৈ যোৱাটোহে দেই আৰু তাৰপিছত কি হ'ল সেইখিনি আপোনালোকে নিজেই গম পাব চালে ব্ৰ ফেনাইল কিহৰ কাৰণে জানা নহয় হ'ব মই সাপ চাপ দেখা নাছিলোঁ কিন্তু মোৰ বহুত ভয় লাগে সেইকাৰণে চিঞৰি পেলাই গুচি আহিলোঁ তেতিয়া আৰু তাৰপিছত অলপ টাইম ৰৈ আকৌ হেয়াৰ কেয়াৰ কৰিবলৈ হিবিস্কাছখিনি ৰেডি কৰিলোঁ আপোনালোকে যদি ইউজ কৰিব বিচাৰে মই কৈ দিছোঁ মই কেনেকৈ লগাইছোঁ জবা ফুল লৈ মানে হিবিস্কাছ লৈ পেলাই ধুনীয়াকৈ পাহিখিনি সৰু সৰু কৰি পেলাই ছিঙি লৈছোঁ আৰু লগতে অলপ পানীত পাত আৰু জবা ফুলৰ পাহিখিনি দি পেলাই ভালকৈ মোহাৰিছোঁ তাৰপিছত আপোনালোকে শ্বেম্পু কৰা আগত বা পিছত যেতিয়া লগাব পাৰে আৰু তাৰপিছত ভালকৈ ৱাশ্ব কৰি দিলেই হ'ল হেল্ল' এভৰিৱান চ' মই হিবিস্কাছ লগাইছিলোঁ আপোনালোকে দেখিছিলে চ' মই শ্বাৱাৰ ল'লোঁ ধুনীয়াকৈ হেয়াৰ ৱাশ্ব কৰি আহিছোঁ লেটছ চি এতিয়া কেনেকুৱা হয় শুকোৱাৰ পিছত গম পাম এতিয়া মানে অকণ চাংকছ থাকি যায় চ' সেইখিনি মই মানে কম কৰোঁ আৰু সেইটো কৰি পেলাই তাৰপিছত লাঞ্চ কৰিম এণ্ড আজি আমি আকৌ মানে ঘৰলৈ যাম চ' পেকিং আগেন বস্তুখিনি সোমোৱাওঁ আৰু পেক কৰোঁ দিছ ইজ দ্য বিফ'ৰ ক্লিপ এণ্ড দিছ ইজ দ্য আফটাৰ ওৱান মই টাচ কৰোঁতে কিন্তু বহুতেই স্মুথ ফিল কৰিছিলোঁ দেই আপোনালোকে ট্ৰাই কৰিব পাৰে এইবাৰ ভাবিছিলোঁ মই আৰু বায়ে কৰা কেইখনমান পেইণ্টিং আৰু ক্ৰাফ্ট পিচেছ কেইটামান আপোনালোকক দেখাম যোনকেইটা জাজৰিত আছে কিন্তু সময়ে নাপালোঁ সেইকাৰণে এইটো এটা বায়ে কৰা ক্ৰাফ্টকে দেখালোঁ হেল্ল' ইগন'ৰ দ্য গৰুজ নইজ ইন দ্য বেকগ্ৰাউণ্ড এনেকুৱাই হ'ব আৰু দিছ ইজ নট আৱাৰ প্ৰপাৰ্টি কিন্তু উইদাউট এনি কি কয় নহয় ফ্ৰী ছাৰ্ভিচ ফ্ৰী অফ কষ্ট একদম ইয়াত ধুনীয়াকৈ পাৰ্ক কৰিছে কিন্তু একো পইচা দিয়া নাই ভেৰি বেড
আমি সৰি আমি ফটো তুলিবলৈ ভিডিঅ' বনাইছোঁ ইগন'ৰ অচি কি হৈছে That's it for this video. I hope আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰিলে আৰু যদি কিবা ভুল কৰিছোঁ ক্ষমা কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব Thanks for watching. Meet you in the next video. Until then, take care and bye-bye.